নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, মৰিগাঁৱৰ জাগিৰোডত যি টাটা ছেমিকণ্ডাক্টৰ হৈ আছে এই প্ৰজেক্টটো, তাৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ আপোনালোকৰ কেতিয়া হ'ব, কোন তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, লগতে কেনেকৈ আবেদন কৰিব, সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ এইখন অফিচিয়েলভাৱে ৰিলিজ কৰিছে আৰু ইয়াত লিখিছে যে 21 আৰু 22 ফেব্ৰুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ছেমি কণ্ডাক্টৰ আৰু এছেম্বলি টেষ্ট ফেচিলিটি জাগিৰোডত যি হৈ আছে সেইটোৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। লগতে আপোনালোকৰ এপ্লিকেশ্যনবোৰ 19 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে দিব লাগিব। কেনেকৈ দিব লাগিব আমি সেইটো কথা আলোচনা কৰিম। লগতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব MDP বিল্ডিং ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেল নিয়াৰ কেমিকেল ইঞ্জিনিয়াৰিং বিল্ডিং, আছাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী, জালুকবাৰী আছাম ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আৰু মিনিমাম আপোনালোকৰ 3 বছৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব আৰু গোটেইকেইটা আপোনালোকৰ টেকনিকেল পষ্ট হ'ব। আপোনালোকৰ পদবোৰৰ নাম লিখাই যে আপোনালোকে ইয়াত চাই ল'ব পাৰে। আৰু 10 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব 21 আৰু 22 ফেব্ৰুৱাৰী দুটা দিনত হ'ব। আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলে ইণ্টাৰভিউত যাব লাগিব। আৰু আপোনালোকে এইখন স্কেন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকৈ কৰিব লাগিব সেইটো আপোনালোকক দেখাই দি আছোঁ। এইখন আপোনালোকে স্কেন কৰাৰ পিছত এইটো আহি যাব টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি টেষ্ট 21 and 22 ফেব্ৰুৱাৰী ড্ৰাইভ। আৰু আপোনালোকৰ ইয়াত ইমেইলটো আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ নামটো দিব, কণ্টেক্ট নাম্বাৰটো দিব, ইমেইল এড্ৰেছটো দিব। তাৰপিছত আপোনালোকে কাৰেণ্ট লোকেশ্যনটো যদি অসমৰ হয় তেনেহ'লে অসম, আদাৰ হ'লে আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত যিটো আপোনালোকে আবেদন কৰিব ডিপাৰ্টমেণ্টত সেইটো আপোনালোকে চিলেক্ট কৰি দিব। লগতে ইয়াত ইয়াৰ অফ এক্সপিৰিয়েঞ্চ কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে সেইটো লিখি দিব। ন'টিছ পিৰিয়ডটো লিখি দিব, কিমান দিনৰ ভিতৰত আপোনালোকে জইনিং কৰিব পাৰিব আৰু কোনটো তাৰিখে আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব। 21 তাৰিখে, 22 তাৰিখে নি আপোনালোকে অনলাইন দিব পাৰিব। আৰু যদি আপোনালোকে অসমত শ্বিফ্ট হ'ব পাৰিব নোৱাৰে সেইটো চিলেক্ট কৰি দিব। লগতে শেষত আপোনালোকে ইয়াত ৰিজিউমখন আপলোড কৰিব আৰু ছাবমিটত ক্লিক কৰিব। আজিলৈ ইমানখিনিয়ে। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' তাৰ নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।